নমস্কাৰ সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আগতে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে দেখিছিলে ঘৰতে কেনেকৈ একুৰিয়াম বনোৱা হয় আৰু একুৰিয়ামটো কেনেকৈ বনাইছিলোঁ সম্পূৰ্ণ ডিটেইল আপোনালোকে মোৰ ইউটিউবত পাইছিলে চেনেলটোত। আৰু এতিয়া বৰ্তমান এটা লকডাউনত থাকি পিনি আৰু এটা ভিডিঅ' বনাইছোঁ আৰু এটা সেই ভিডিঅ'টো হৈছে ফুলদানি। সেই যিটো ফুলদানি মানে সম্পূৰ্ণ বাঁহৰে বনাইছিলোঁ, বাঁহৰে বনোৱা হৈছিলে আৰু কেনেকৈ বনাইছিলোঁ সম্পূৰ্ণ মোৰ এই ভিডিঅ'টো পাব আৰু চাব, শেষলৈকে চাই থাকিব, কেনেকুৱা হৈছে জনাব। আৰু যিসকলে মোৰ ঘৰতে বনোৱা একুৰিয়ামটো চোৱা নাছিলে কেনেকৈ কি বনাইছিলোঁ, সেইটো মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকত দিয়া হ'ব আৰু আপোনালোকে চাব আৰু কেনেকুৱা হৈছে জনাব। সেই বস্তুবিলাকনো কেনেকৈ কিহে বনোৱা হৈছে আৰু কেনেকৈ চচা হৈছে সেইখিনি বস্তু দেখাইছোঁ। সম্পূৰ্ণ বাঁহেদি বনোৱা হৈছে গোটেই এটা এটা বস্তু। সেই বাঁহেনো ইমান ধুনীয়াকৈ ঘৰতে কেনেকৈ বনাব পাৰি, তাক প্ৰথমতে বাঁহে এডাল চাচি লোৱা হৈছে ধুনীয়াকৈ। চাচি লৈ পিনি ব্লু লেমে এইডাল জুইত পুৰি মেলি বেকা কৰি লোৱা হৈছে, চাচি মেলি ধুনীয়াকৈ বনাই মেলি। তাৰপৰা এপাহ ফুল বনোৱা হৈছে, তাৰপৰা এইপাহ ফুল সূৰ্যমুখী ফুল, তাকে এটা ফুটা কৰা হৈছে আপোনাৰ গৰম কৰি মেলি ফুটা কৰি লওঁ। তাৰপৰা এইবিলাক সৰু সুৰা এটা ফুলৰ যিটো ফুল পায় ইয়াত লগাবৰ কাৰণে এইটো বনোৱা হৈছে, এডাল চাচি লোৱা হৈছে বাঁহে। তাৰপৰা এইটোৱে হৈছে ফুলৰ গোটেই মানে মুহাটো মানে ৰং কৰি থোৱা হৈছে, কালাৰ ডিজাইনিং আহিবৰ কাৰণে কালাৰ এটা। এই যিকেইটা গোল গোল ৰাউণ্ড কাটিছে সেইটো বাঁহৰে হয়, বাঁহৰ হয় এইকেইটা গোটেইখিনি বাঁহ, সম্পূৰ্ণ বস্তু বাঁহৰ। আৰু এটা আছে এইটো কলিটো, এইটো গোটেই বাঁহৰ দি বনোৱা আছে। আমি যিটো আপোনাৰ বাঁহেৰে ফুলদানি বনাই থকা আছিলে, সেই ফুলদানিটো এতিয়া বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে। সেই সম্পূৰ্ণ হৈ উঠাৰ পাছত কেনেকুৱানো দেখে আপোনালোকে চাওক আৰু জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু ভিডিঅ'টোৱে নহয়, ফুলদানিটো কেনেকুৱা হৈছে সেইটোও জনাব লগতে। সেইটো ভিডিঅ'টো চাওক, কাৰণ তলত থৈ দিয়া আছে। এতিয়া মই দেখাই আছোঁ আপোনাক, এইটো ফুলদানি বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ গোটেইকেইটা বস্তু বাঁহৰ হয়, ফুলটো বাঁহৰ, কলি বাঁহৰ, আৰু এইটো আমাৰ ফুলৰ জানিটো ডিজাইন, এই জানিটো বাঁহৰ ভাইটি সকলোৱে লাগি বনাইছে। আৰু যদি আপোনালোকক এনেকুৱা ফুলদানি হওক বা এনেকুৱা কিবা যিকোনো ধৰণৰ বস্তু বনাব লগা হ'লে আমাক যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত মোৰ নম্বৰটো দিয়া হ'ব। আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে বৰ্তমান এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব যেন।